নমস্কাৰ। আজি মাঘ মাহৰ 1 তাৰিখ 16 জানুৱাৰী সোমবাৰ 1944 শকাব্দ 1429 ভাস্কৰাব্দ 2023 ইংৰাজী চন। আজি সূৰ্য উদয় 6:13:54 সূৰ্য অস্ত 4:47:15 আজি কৃষ্ণ নৱমী তিথি ৰাত্ৰি ঘণ্টা 7:20:37 নক্ষত্ৰ ছাতি ৰাত্ৰি ঘণ্টা 7:23 আজি জন্মত তুলা ৰাশি। মৰণৰ দোষ নাই। ৰাত্ৰি ঘণ্টা 7:23 যোৱাত মৰণৰ দোষ 2 পাত। আজি আদ্য ঋতু হ'লে 15 দিনীয়া বেশ্যা যোগ। আজিৰ দিনটোৰ ৰাশিফল। মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ নানান অশান্তি বয় নানান চিন্তাৰ যোগ দেখা যায়। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ দৈহিক অৱনতি ধনক্ষয় মনকষ্টৰ যোগ। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ বন্ধু মিলন সুখ ভোগ মনত আনন্দ আদি শুভফলৰ প্ৰভাৱ পৰিলক্ষিত হয়। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ ভোগবিলাক সাহাৰ্য লাভ মনোবল বৃদ্ধিৰ যোগ দেখা যায়। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ সন্মান বৃদ্ধি মনত আনন্দ আশাৰ সঞ্চাৰৰ যোগ। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ ৰোগ ভয় অশান্তি উদ্বেগ আদি অশুভফলৰ প্ৰভাৱ। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ মনত আনন্দ প্ৰণয় লাভ ভোগবিলাসৰ যোগ দেখা যায়। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ খেলি মেলি সমস্যা বৃদ্ধি কৰ্মত বাধা আদি অশুভফল। ধনু ৰাশিৰ জাতক জাতিকাসকলৰ নানান ক্ষতি চঞ্চল মন এলাহ আদি অশুভফলৰ প্ৰভাৱ পৰিলক্ষিত হয়। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ মানসিক যন্ত্ৰণা বয় আশাভংগৰ যোগ দেখা যায়। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ দৈহিক অস্থিৰতা ধনক্ষয় দুচিন্তাৰ যোগ। মীন ৰাশিৰ জাতক জাতিকাসকলৰ অকস্মাৎ বিপদ বন্ধু বিৰোধ সমস্যা বৃদ্ধিৰ যোগ দেখা যায়। আজিৰ দিনটোৰ ৰাশিফল ইমানেই। ধন্যবাদ।